हेलो एभ्रिवान মই জোনালীয়ে আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু লগতে মহাশিৱৰাত্ৰিৰ বাবে আপোনালোক সকলোলৈকে বহুত শুভকামনা জনাইছো আমি গৈ আছো এতিয়া দেওশাল শিৱ বাবা থানলৈ তাত দুদিনীয়াকে শিৱ পূজা পাতিছে আজি তালৈ গৈ আছো তাতনো শিৱ পূজাৰ পৰিবেশ কেনেকুৱা হৈছে আৰু দেওশাল শিৱ মন্দিৰ আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেওশাল শিৱ মন্দিৰ পাইছো হে এয়া হৈছে গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱ থান এই মন্দিৰটি এটি পুৰণি মন্দিৰ এই মন্দিৰটি গোভা ৰজাই স্থাপন কৰিছিলে মন্দিৰৰ মেইন গেটৰ কাষতো আৰু এটা সৰুকৈ শিৱ মন্দিৰ আছে এয়া বাবাক পূজা দিবৰ বাবে থালি কিনি লৈছো এয়া মেইন গেটেদি আমি সোমাই গৈছো বাবাক দৰ্শন কৰিবলৈ মন্দিৰৰ ফালে মন্দিৰৰ চৌহদৰ পৰিৱেশ এয়া দেখিছে চাৰিওফালে দোকান বহি আছে শিৱ বাবাৰ পূজাৰ বাবে জৰুৰী যিখিনি সামগ্ৰী সেইখিনি সামগ্ৰীও এয়া চাওক বিক্ৰী হ'বলৈ এনেদৰে দোকান বহি আছে আৰু এয়া দেখিছে এইফালে মেলাও বহিছে আপোনালোকক মেলাও দেখুৱাম এতিয়া প্ৰথমে বন্তি জ্বলাবৰ বাবে আমি মন্দিৰৰ দিশে গৈ আছো এয়াই হৈছে মেইন মন্দিৰ দেওশাল শিৱ বাবা থান মন্দিৰৰ ভিতৰত বন্তি জ্বলোৱা নিষেধ আছে সেয়েহে কাষতে এনেদৰে লোকসকলে বন্তি জ্বলাইছে শিৱ বাবাক দৰ্শন কৰিবৰ বাবে সকলো মানুহৰ এনেদৰে ভিৰ লাগি আছে দেখিছে কেনেদৰে কিমান মানুহ ৰখি আছে
মন্দিৰৰ চৌহদতে মেলাও বহিছে। এয়া আপোনালোকক মেলাৰো দৃশ্য দেখুৱাইছোঁ মই।